পিকনিকৰ বতৰ খ্ৰীষ্টমাছ আজি আমি পিকনিককে খাই দিম ন আজি পিকনিক আজি ক'ত আজি খাই দিম আৰু ক'ত পিকনিক খাম আজি ধামাকা মানে তামাম হ'ব আজি ধামাকা ভিডিঅ' পূৰা চাই দিব ব'লক আজি আপোনালোকক একদম আমাৰ লগতে আপোনালোকো পিকনিক খাব ব'লক গৈ থাকক ফ্ৰণ্টত মুখাগত ব'ল পুৰা মাংস ওলাই আছে গাহৰি চাহৰি লৈ লওঁ আজি তাৰপিছত গৈ আছোঁ পিকনিক পটাপট লৈ সোনকালে যাওঁ শাক পাচলি লৈ যাওঁ ন লৈ লওঁ সাপ্তাহিক বজাৰ তিতাব কোনোবাই লৈ ল'লোঁ আমাৰতো খাবলৈ 3টা মানুহ 10 কেজি বিলাহী দিছে 5 কেজি হৈ যাব বজাৰ কৰি হৈ গৈছে আৰু লাহেকৈ ন 5 টকাৰ নহৰু লৈছাহে তুমি সৰুকৈ খানা খালে সেইকাৰণে দিগদাৰ 5 টকা ল'ব নে 10 টকা ল'ব চবতে বেছি হৈছে এগাল খাই পাৰ্টি ন আমি 3টাই খাই দিব পাৰ্টি 3টা হ'ব পাৰ্টি 3টা হ'লে চিন্তা নাই আজি য'ত আহি গ'লো জোতা চোতা খুলি ৰাস্তা মানে নদীয়েদি যাব লাগিব চিষ্টেম নাই আজি অফ ৰোডিং আজিতো আৰু মজা হ'বলৈ গৈ আছে জোতা চোতা খুলি লোৱা ৰাজেশ ময়ো খুলি লওঁ তেতিয়া ব'লা যি হয় হ'ব আৰু দেখা যাব এইফালেদি আমি এতিয়া যাব লাগিব এইখন নদীয়েদি যাব লাগিব ৰাস্তা নাই নহ'লে আহি যোৱা ৰাজেশ ঠিকে আছে যাব এইফালে দেখোন স্কুটি ধুই আছে এখন ব্ৰিজ ওপৰেদি ব'লা এইবোৰ ৰাস্তা ৰাজেশে আজি ৰাস্তাত আনিছে চোৱা নদী গোটেই আগতে এইফালে ৰাজেশ মই আগতে আহিছে যেন লাগিছে কিন্তু ওপৰেদি আছিল নেকি ৰাস্তাটো অঁ সেইটো আজি আমাৰ জেগা মেইন জেগা য'ত আহি আছিলোঁ ত'ত পাই গ'লোঁ ৰাজেশে বাইক লৈ আহি আছে এইফালেদি নদীয়েদি বাইক আমি এইফালেদি ওপৰেদি উঠাই পেলাই এতিয়া পাৰ্কিং কৰিলোঁ তাৰ জোতা চক ক'ত হেণ্ডেলত জোতা থাকিবলৈ ভৰিত আছে হেণ্ডেলত এইফালে উঠাই ল'লোঁ ইয়াতে পাৰ্কিং কৰি ল'ম আমি অঁ জোতা পিন্ধি ইয়াত লাভ নাই মছজিদ আজি তামাম ধামাকা হ'ব ব'লা 3টা মানুহৰ জীৱনত প্ৰথম পিকনিক বাইক থৈ ল'লোঁ এইখিনিতে খৰি বিচাৰিব লাগিব ৰাজেশ খৰি বিচাৰিব লাগিব তুমি মই আলু কাটিম মই যেতিয়া খানা বনাব মজা হ'ব আজি এইটো ৱাটাৰফল আছে ভিতৰত মাছ ইয়াত চক এয়া মানুহে ইয়াত অলৰেডি খানা চানা খাইছে ইয়াতে আমি খানাটো খাম আজি বনাম চৌকা ৰেডিয়ে আছে চিন্তাই নাই ডাইৰেক্ট খৰি আনিব লাগে খানা বনাব লাগে খাব লাগে মজা আজি কিন্তু সঁচাই ধুনীয়া জেগাত আহি গ'ল দেই চ' আমি খৰি চৰি বিচাৰোঁ এতিয়া ন খৰি চৰি বিচাৰি লওঁ অলপ দেই খানা খাবলৈ আহিছোঁ 3টা মানুহ আৰু এই মুন্না বজাৰ হে মজিদা কি কোৱা এতিয়া 1 মোনা বজাৰ কৰি আনিছোঁ উলিয়া শুকান জলকীয়া আনিলা আৰু কি আছে উলিয়াই যাওঁ হৈ যাব পিঁয়াজ পিছত ধান্দা নাই খৰি মইহে আনিবলগীয়া আছে ন খৰি পায়ে গ'ল আমি অকল মই বনামহে আমাৰ ককাজনৰ পৰা খৰি কেইডালমান লৈ আহিছে এইজনে এইখিনি খৰি মানে কাৱেই নাই আজি অট'মেটিক মন্দিৰতে ৱাটাৰফলত মাংস ধুবলৈ যায় এতিয়া গাহৰি 3টাৰ কাৰণে আনিছ 3টা এইটোৱে বান্দৰচলীয়া সৰুকৈ এটা ৱাটাৰফল মিনি ৱাটাৰফল ইয়াতকৈ ওপৰতো এটা আছে ৱাটাৰফল অলপ পিছত তালৈও যাম গাটো ধুই লোৱা এবাৰ নজ্বলেহেচোন এইবোৰ আনিছিলে খানা খাবলৈ এতিয়া জুই ধৰিবলৈ একো নাই যে তেল চেল সেইকাৰণে কাগজকে জ্বলাই ডিছ কেইখনকে জ্বলাই দিলে এজনে 20খন ডিছ কি কৰিবা আৰু 3টা মানুহ 20খন ডিছ বুলি হয় নাই পিঁয়াজ কাটিবলৈ আছে বহুত কাম আছে এতিয়াও কাটি লোৱা নহয় আমি যিমান বজাৰ কৰি আহিলোঁ ইয়াত এসপ্তাহ থাকি যাব পাৰিব
এইটো ৰাজেশ পুৰা পিয়াজ চিয়াজ কটা ব্যস্ত পুৰা পিয়াজ কাটি আছে আজি এইফালে আলু বিলাহী চক 3টা মানুহে খানা খাবলৈ 1 2 3 4 5 6 7 8টা বিলাহী 5টা আলু এটা মই লৈ আছো জুইত পুৰিবলৈ 6টা আৰু এইফালে চক গাহৰি চক ইমান কেৰাহী গৰম হ'লেই মনজিত তুমি ভাত বনোৱা ৰিক্স লৈছা চাবা ভাত বেয়া হ'লে খানা বেয়া হ'লে মই কৈ দিলোঁ কিন্তু আৰু এইফালে পানী বটল লৈছে ইয়াত পানী প্ৰব্লেম আছে আপোনালোকে আহিলে পানী চানী লৈ আহিব পানী দুটা আমি 3টা লৈছোঁ ন পানী কি প্ৰব্লেম আছে গোটেই ৱাটাৰফলে আছে দেখোন সেইটো খোৱা পানী প্ৰব্লেম আছে ন সেইটো খাব পাৰি আচ্ছা এইটো মোৰে ভুল হ'ল দিয়া মনজিতে পুৰা মাংস চাংস বনাই আছে একদম ৰান্ধনি লাগি আছে বনোৱা ধুনীয়াকৈ আজি টেষ্টি হ'ব লাগিব আহি গ'ল খানা টেষ্টি হোৱাটো দায়িত্ব মোৰ অঁ আজি মনজিতাই দায়িত্ব লৈছে পুৰা খানা টেষ্টি হোৱা দেই খানা টেষ্টি নহ'লে ধুলাই দিয়া দায়িত্বটো মোৰ দিওঁ নে কি মনজিত পানীটো অলপ দি দিয়াচোন বেছি নালাগে বাৰু অলপ অলপ দি থ'ব লাগিব আকৌ অলপ দিয়াৰ পিছত আকৌ দিবা ইয়াত অখিলাক দায়িত্বটো দি থৈ যাওঁ এতিয়া অখিলা বনোৱা দেই তুমি মাংস চাংস আমি দুজনে ওপৰৰ পৰা উঠি আহোঁগৈ আমি ৱাটাৰফল উঠি যাওঁ গৈ থাকোঁ বোলা চাবা দেই বহুত ওখ ৱাটাৰফল সেইটো উঠিব লাগিব এতিয়া ৱাটাৰফল দেখাই দিলোঁ ধুনীয়াকৈ এতিয়া দেখাই মেলি আৰু ইয়াৰ পৰা লাহে লাহে ওলাই যাওঁ তলত আৰু পাৰ্টি খাই আছে কিছুমানে তলতো খাই আছে বহুতে কিমান খাৰা পাহাৰ পাতাললৈ গমন কৰি আছে এয়া যোৱা ভালকৈ হয়গৈ না খৈলা খানা বনাই আজি নিচিনা কষ্ট লাইফত হোৱা নাই মোৰ জুই ফুৱাই বলিয়া হৈ গৈছে নজ্বলে জুই খানা হৈ গৈছে আৰু এতিয়া ভাত চাত বনাই হৈ গ'ল আৰু ৰেডি এতিয়া নমাই দিওঁ লাহেকৈ খাওঁ যাওঁ মাংসটো ঠিকেই হ'ল ভাতে কি হ'ল ঠিকেই ডিছেছ পাৰিলোঁ 3জনৰ খাতিয়ে মাংসটো তামাম হৈছে কিন্তু ভাত কি হৈছে ভাত কি হৈছে 3-4 বাৰ পানী ঢালিলোঁ পানী ঢালিয়ে আছে কোনে মাংস কোনে বনাইছে সেইটো কৈ দিয়া মনজিত দা সেইটো কিন্তু ক'বলৈ ধুনীয়া বনাইছে দেই লাষ্টত লাগিছে এইজনে একেবাৰে লাষ্টত মইতো জুই জ্বলাই বলিয়া হৈ গৈছোঁ নজ্বলে কিন্তু ভাতটো কি হৈছে আৰু দিয়া কিন্তু উলিয়াওঁ দিয়া ন খানাটো উলিওৱা লাহেকৈ অ'কে কি ভাত বনিছা দেই ভগৱান কি ভাত হৈছে আজি হৈ যাব দিয়া ভাতৰ কালাৰ চক বগা ভাত ৰঙা হৈ গৈছে কি হৈছে আৰু মাংস দি আছে মনজিত দাই বগা কিন্তু ভাতৰ নামত এয়া চাউল সমানে মাৰি গৈছে চা আধা চাউল পুৰা ভাগ কৰি লৈছোঁ ৰ'বা দুখত এপিচকে ভাগ কৰিছে এজনে পুৰা দি গৈছোঁ খানা পিনা হৈ গ'ল ধুনীয়াকৈ এতিয়া জেগা চেগা এইবিলাক জুইচু নুমুৱাই থৈ দিলোঁ তো এতিয়া এইফালে অলপ জেগা আছে আগলৈ তো সেইপিনে যাওঁ তো এতিয়া এইপিনে ৰাস্তা আছে আহি থাকা লাহে লাহে দেই পাহাৰত বেছি দূৰ নাযাওঁ অকণমান দূৰলৈকে যাম আৰু ভাতটো খাই বেছি দূৰ খোজকাঢ়িবও নোৱাৰিলোঁ এইপিনে আকৌ মানুহ আছে ন আহি আছে পুৰা অখিলাই ভয় কৰিছে উঠিবলৈ এইজনক উঠিবলৈকে ভয় কৰিছে নামি গ'ল অখিল দা নাই অখিলে নহ'ব এনেকৈ আহক মনজিত আহক চলো সেইপিনে ধুনীয়া পানী পৰি আছে ধুনীয়াকৈ চোৱা এটা গুফা সদৃশ জেগা একদম গুফা সদৃশ জেগা
খাব পাৰে কিনে ওপৰলৈ যাব পাৰে এই চাইডেদি সেই চাইডেদি ওপৰলৈ উঠিব পাৰে আপোনালোকে আগৰ পৰা আহি থাকোঁতে ইয়াত পানী বহুত আছিলে খাতে আমি ইমান হৈ পোৱা নাছিলোঁ এতিয়া পানী নাই ইমান এটা এইটো হৈছে এটা ৱাটাৰ চাপ্লাই পানী কিবা কৰাই চাগে ওপৰলৈ চোৱা এইফালে চোৱা এইটো পানী এটা ষ্টক হয় এইফালেদি আহি এনেকৈ সেই পাইপডাল দি চোৱা পানী চাপ্লাই হৈ যায় পুৰা পানী হেৰি হৈ থাকে ইয়াত আপোনালোকে আমি যদি ইয়ালৈ নাহিলোহেঁতেন বহুত ভুল কাম কৰিলোহেঁতেন দেই জংঘলৰ ভিতৰত একদম পুৰা পাহাৰৰ মাজে মাজে দুটা পাহাৰ তাৰ মাজত গ'লে গৈ থাকিব পাৰি গ'লে আগলৈ গৈ থাকিলে জেগা ধুনীয়া ওলাই গৈ থাকে ইয়াত মানে আগতে ইমান মানুহ অহা যোৱা নকৰে মানে পিকনিক চিকনিকৰ কাৰণে এতিয়া কিন্তু মানুহ বহুত আহে পিকনিক খাবলৈ গতিকে আপোনালোক আহিব পাৰে আজিৰ দিনটোতে চব কিমান মানুহ আহিছে আজিৰ দিনটোতে বহুত মানুহ আহিলে আগত জেগা আছে আমি দেখিলে আমিতো ক'ত খানা খাই আহিলোঁ এইপিনে আৰু দূৰ আছে আমি খালি নাযাওঁ এতিয়া পুৰা ৰাস্তা বনি আছে কিন্তু এতিয়া আমি নাযাওঁ সন্ধিয়া হৈ আহিলে তো ইয়াৰ পৰাই ঘূৰি দিছোঁ আমি মোক গোটেই পেণ্ট চেণ্ট তিতি গ'ল মোবাইলটো সোমাই গ'ল পানীত মোবাইলো পানীত সোমাই থাকিলে আজি এইজনে শিল বগাবলৈ লৈছে অখিল নাই এইজন দেখিছে শিল বগাবলৈ দুইজনে আমি পেলাই ঘৰলৈ যাম পেলাই দিয়া আকৌ অকণমান টাইম লাগিব ভালকৈ দিয়ক তো আজি ইমানেই আছিল বান্দৰচলীয়া ৱাটাৰফল তো ইয়াৰ পৰা ওলাই দিওঁ আৰু বাইক চাইক ৰেডি হৈ আছে ধুনীয়াকৈ যাবলৈ এইফালে বাইক ৰেডি এতিয়া বহুত টাইম হৈ গ'ল আমি ইয়াত নৰখোঁ 4টা বাজি গ'ল অকণমান দেৰি থাকিলে মানে দিগদাৰ হ'ব দিগদাৰ হৈ যাব পুৰা আন্ধাৰ হৈ যাব কিন্তু মানুহ এতিয়াও ইয়াত আছে আমি আমাৰ কাৰণে কিন্তু দেৰি হৈ গ'ল দেই আমি পুৰা খানা চানা খাই পেট ভৰি গ'ল আজি ধুনীয়াকৈ আজি তামাম এনজয় আপোনালোকো আহিব বৰ ধুনীয়া জেগা কেতিয়াবা বেছি ওচৰতে পিকনিক খাওঁ বুলি বহুত ধুনীয়া জেগা বাৰিষা দিনতকৈ খৰালি দিনত আহিব ইয়ালৈ বেছি ভাল বেছি ধুনীয়া জেগা যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে বাকীখিনি গম পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব সকলো কৰি দিব একদম আৰু ফালি দিব চবকে শ্বেয়াৰ কৰি ফালি দিব একদম পুৰা আৰু লগতে নৱবৰ্ষৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো হেপী নিউ ইয়েৰ এণ্ড বাই বাই গাইজ হেপী নিউ ইয়েৰ বাই বাই আকৌ লগ পাম এতিয়া নতুন ব্লগত তো বাই বাই